আমার লগত ডেঞ্জাৰ ঘটনা হৈ গ'ল নেকি গাঁৱত তো ভুলটো আমাৰ আছিল অলপ ই বেছিভাগ 75% সিহঁতৰে আছিল ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी Hey guys, good morning and welcome back to my YouTube channel. আজি মানে বহুত দিনৰ মূৰত মানে ব্লগ এটা বনাইছোঁ মানে কি কলেজ গৈছিলোঁ কলেজ বন্ধ দিছিলে চ' ঘৰত আহিলোঁ আহি পেলাই মানে দুটামান কাম আছে কেশৱদাৰো আছে মোৰো আছে চ' মই মানে কেশৱদাক ক'লোঁ যে এনেকৈ গুৱাহাটী যাওঁ চ' সি ক'লে তাৰো বোলে কাম আছে চ' একেলগে দুইটা গুচি যাওঁ বহুত দিন মূৰত মানে আহিলোঁ ভিডিঅ' লৈ আৰু দুটামান কথা ক'ব লগা আছে চ' কৈ থাকিম আগে কাপোৰ পিন্ধি ওলাই যাওঁ 12টা বজাত জাহাজ আছে চ' তাৰপিছত যাই তো আমি এতিয়া ওলাই দিলোঁ কেশৱদা আৰু মই বঢ়িয়াকৈ যাবলৈ মধ্যমখণ্ডত আছে আমাৰ জাহাজখন 12টা বজাত এতিয়া 11:30 বাজি গ'ল 11:40 হ'ল চ' যাই থাকোঁ ব'লক चोरी क्यों ना सूरज की किरणें आने এইফালে ৰজুদুৱাৰে পালোঁ প্ৰায় আৰু মানে এই কেশৱদাই কিবা এটা ল'বৰ কাৰণে ৰখিছে চ' ৰজুদুৱাৰে পাম এতিয়া বঢ়িয়াকৈ যাই থাকোঁ মধ্যমখণ্ডত আছে ঘাটটো তাৰপিছত আমি মধ্যমখণ্ডেদি পাৰ হৈ যাম 12টা বজাত তাৰপিছত ক'ত যাওঁ কি কৰোঁ দেখাই আছোঁ আপোনালোকে খালি চাই থাকক जाने दे जो भी बीत ओ जगे ताने दे उनकी सुने ना মানুহৰ ভিৰ চাব পাৰে কিমান মানুহৰ ভিৰ তো আজি মানে এখনে জাহাজ আছে যে 12টা আছে তাৰপিছত সিফালে 2টা বজাত আছে চ' এতিয়া মানুহবিলাক পাৰ হ'ব বাইকবিলাক থৈ লওঁ ৰ'ব আমাৰখন এইখন আমাৰ নেশ্যনেল ফ্লেগ গান্ধী মণ্ডপৰ আৰু আমি এতিয়া যাবলৈ ৰেডি সেইটো উমানন্দ মন্দিৰ এইটো তো আমি আহি পালোঁ ফাইনেলি ফেঞ্চি বজাৰ ঘাট চ' এতিয়া নুমি পেলাই ডাইৰেক্ট পাণবজাৰ যাওঁ তো পাণবজাৰৰ বড়ো এজেঞ্চিত আহি গ'লোঁ মানে কিতাপ ল'ব লগা আছিল দুখনমান কিতাপ লৈ উঠি আপোনালোক লগ পাই আছোঁ ইফালে আছে কেশৱদা তো আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আমি এতিয়া আহি পালোঁ মানে ৰাজভৱন এইফালে ওপৰত আছে ৰাজভৱন তাৰে ওপৰত আছে আমাৰ জেঠীহঁতৰ ঘৰ চ' ৰাজভৱনৰ ছাইডেদি যাব লাগে এতিয়া এইটো লোকেশ্যন মানে ফটো একদম ধুনীয়া চ' এনে এবাৰ অলপ টাইম ৰখি দিলোঁ চাই দিওঁ তাৰপিছত আমি ওপৰলৈকে গুচি যাম জেঠীহঁতৰ ঘৰত চ' তাতে যাই পেলাই এনেই আৰু অলপ টাইম থাকি পেলাই গুচি আহিম এনেই এবাৰ চাওঁ ৰ'বা এইটো লোকেশ্যনটো ষ্টৰি চৰি দিওঁ ইনষ্টাগ্ৰামত কেশৱদা ভিউটোৰ অনুভৱ কেনেকুৱা কিবা এটা মানে একদম মানে চাইলেণ্ট বস্তু ভাল লাগি আছে কিবা এটা চ' এয়াই আৰু জেঠীহঁতত যাব লাগে ताने दे জেঠীহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ চ' এতিয়া ক'ত যাওঁ কি কৰোঁ একো প্লেন চেন নাই মানে আমাৰ মাথাত যিটো আহে সেইটো কৰি যাই আছোঁ চ' চাই থাকক ना गवा दे मितवा क्यों सोचे बादल खरे हैं जबकि वो तो रुके তো এইখনে আছে কটন बारिश तो কটন কলেজ এইখনে আছে কটন কলেজ চ' আমি এতিয়া চিধাই যাম মানে আমাৰ লগত বিশালজন হ'ল বিশালত কিবা এটা প্ৰব্লেম হৈ গ'ল আমাৰ লগত এটা ডেঞ্জাৰ ঘটনা হৈ গ'ল নেকি কেশৱদা কিন্তু ভুলটো আমাৰে আছিল অলপ আমাৰ আছে বাকী বেছিভাগ 75% সিহঁতৰে আছিল চ' সেইকাৰণে নকওঁ আৰু এইটো আৰু গাইছ এই ষ্ট্ৰীট ফুডখনৰ ভিৰ চাওক ধুনীয়া বনাই সেইকাৰণে মানুহ ভৰ্তি হৈ থাকে ইয়াতে মানুহ চাওক ফেঞ্চি বজাৰত তো আমি ইয়াতে দাদাৰ পৰা পেন লৈ ল'লোঁ দাদা ভাল লাগিলে লগ পায় বহুতে লাগে পেনকেইটা ভাল কালেকশ্যন আছে আপোনালোকে যদি আহে এই ফেঞ্চি এইখিনিতে আছে আমাৰ সিফালৰ পৰা আহিলে এইটো গলিদি সোমাই ডাইৰেক্ট ফ্ৰণ্টত দেখা পাব ইয়াৰ পৰা লৈ ল'ব আৰু লগ পাই ভাল লাগিলে আহিছোঁ দিয়ক তো এতিয়া 2:30 বাজিল জাহাজ আছে 3টা বজাত চ' ইয়াতে এটা ভেজ ৰোল এটা লৈ ল'লোঁ কেশৱদা এইফালে ভেজ ৰোল খাই আছে মই এইফালে এটা ভেজ ৰোলটো খাই লওঁ ৰ'ব তো গুৱাহাটীৰ পৰা আহি চিধা টিউশ্যন আহিছিলোঁ মানে ঘৰততো ভাত খোৱা নহ'ল চ' ইয়াতে এতিয়া 4.5 টকাত আইনষ্টাইনৰ তলত বিৰিয়ানী খাইছোঁ বহুত টেষ্টি বিৰিয়ানী নে কি বিশাল এইফালে আছে আমাৰ হটস্পট আছে মোবাইল চাই আছে আৰু এইফালে বঢ়িয়া বিৰিয়ানীটো খাই টেষ্টি লাগিছে गड़बड़ी তো মানে টিউশ্যনৰ পৰা আহি পাই মানে অলপ ফ্ৰেছ হ'লোঁ মানে মুখ হাত ধুলোঁ অলপ চাহ তাহ খালোঁ খাওঁতে অলপ মানে এনেই অলপ এতিয়া ৰেষ্ট লৈছোঁ আৰু আপোনালোকক দুটা কথা ক'ম বুলি কৈছিলোঁ এটা হ'ল যে মোৰ 500 ছাবস্ক্ৰাইবাৰ হ'ব বেছি নাই আৰু মোটামুটি 10টামান লাগে তো আপোনালোকে সেইটো কৰিব বুলি আশা থাকিলে এইটো ভিডিঅ'ৰ পিছত আৰু মানে এইবাৰ মানে পূজাত কলকাতা যাম বুলি ভাবিছোঁ চ' এইফালে টিকেট কাটি দিলোঁ এইফালে মানে ফ্লাইটৰ কাটি দিলোঁ বঢ়িয়াকৈ টিকেট 1 তাৰিখে আছে 11টা বজাত আছে ইয়াতে আৰু আমি ডাইৰেক্ট মানে কলকাতাত নুমিমগৈ চ' সেইটোৱে এটা কথা কৈ দিলোঁ আৰু মানে কি হ'ল মানে ফ্লাইটৰ টিকেট কটা মানে প্লেন নাছিল ট্ৰেইনত মানে টিকেটে নাই তো যিহেতু যাম বুলি ভবাই আছে সেইটো কাৰণে ডাইৰেক্ট কাটি দিলোঁ আৰু উপায় নাই পইচাটো অলপ যাবই খৰচ চ' সেইখিনি কথা আছিল আৰু
মানে পূজাত ভ্লগ আহিব আৰু এইকেইদিন মাজতে একো ভ্লগ নাই, কাৰণ মানে কলেজৰো কথা আছে বা প্লাছ পৰীক্ষা চৰীক্ষা চলি থাকে, ত' সেইটো কাৰণে মাজতে ভিডিঅ'ও দিয়া নাছিলোঁ। ত' এনেকৈ পূজাত দুদিন ভ্লগ পাব, তাৰে পিছত সিধাই একমাহ পিছত মোৰ বাৰ্থডেত, তাৰপিছত বাৰ্থডেত পাব ভ্লগ চাগে। ত' সেনেকুৱা আৰু মাজে মাজে দি থাকিম যিখিনি পাৰোঁ, তাৰপিছত পৰীক্ষা শেষ হোৱাৰ পিছত ভ্লগ দিবলৈ ষ্টাৰ্ট কৰিম আৰু। ताने पे ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा। क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं।